নমস্কাৰ সকলোকে মোৰ চেনেল ডিনা কলিতাৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যিসকলে মোৰ আগৰ কেইটা ভিডিঅ' চাই আছে গম পাইছেই মই বৰ্তমান এখন বিহু কৰ্মশালা কৰি আছোঁ। সেই বিহু কৰ্মশালাখনৰ আজি সামৰণি অনুষ্ঠান আছে। 2 বজাৰ পৰা আমাৰ আজি অনুষ্ঠান আৰম্ভ হ'ব আৰু মই 1:30 মান বজাত ঘৰৰ পৰা ওলাম। আজিও ভিডিঅ'টো ঘৰৰ পৰাই আৰম্ভ কৰি দিছোঁ। এতিয়া খাই বৈ আজৰি হ'লোঁ আৰু লাহেকৈ অলপ পাছত ওলাম। আপোনালোকক আজি কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানটো অকণমান দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে মোৰ ভিডিঅ' মোৰ চেনেলত প্ৰথমবাৰ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব ভিডিঅ'সমূহ চাই কেনেকুৱা পালে, আৰু যদি ভাল লাগে তেনেহ'লে লাইক কৰিব। 1টা বাজিলে, ওলাম আৰু এতিয়া এয়া কাপোৰ কানি ৰেডি কৰি থৈছোঁ। এয়া আমাৰ শিল্পীও আহিলে। আজি আঙুলি চাঙুলি কাটি থৈছে। স্কুটি মইহে চলাব লাগিব চাগে। আজি স্কুটি মই চলাম, হয় নাই? নাই এনেই কৈছোঁ দেই। মই স্কুটি চলাব নাজানো দেই। মই চলাবলৈ ডাঙৰ কথা হৈ যাব এইবিলাক। নচলাওঁ বাৰু, এনেই কৈছোঁ তাইয়ে চলাব। অকণমান কষ্ট হ'ব আৰু একো নাই, ঠিক হৈ যাব। মোৰ কাৰণে এখন কৰিব আৰু। চাই থাকিব। ওলাই মেলি আকৌ লগ পাম, কৰ্মশালাত লগ পাম। ওলাই মেলি একদম ৰেডি দেই। এয়া যাম আৰু। মোক কেনেকুৱা লাগিছে বাৰু আজি ক'বচোন আপোনালোকে। চাই থাকক দেই। এতিয়া যাওঁ আৰু। আমি আহি পাই গ'লোহি। নাচনীসকল আহিছে আৰু, কিন্তু কমিটিৰ মানুহ অহা নাই, ৰৈ আছোঁ সেইকাৰণে। চুলিৰ অৱস্থা চাওকচোন, বাইকত আহি একদম চুলিৰ অৱস্থা নাইকিয়া হৈ গৈছেগৈ। অকণমান পিছতে আৰম্ভ হ'ব, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আচলতে আৰু তাত মই বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ। সকলো মানুহ আছিলে, ভাল নালাগে দিয়কচোন তেনেকৈ মানুহৰ ওচৰত লৈ ভিডিঅ' কৰি থাকিবলৈ চব সময়তে। সেইকাৰণে আহি আছোঁ এতিয়া ঘৰলৈ। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। কৰ্মশালাৰ অংশ দেখুৱালোঁ। কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম সকলোকে।